আচ্ছা 25 টাকাত পাব আপুনি BMW বাইক লাগা Hello दोस्तों, welcome back to my YouTube channel. এই যে এতিয়াহে গেট খুলি আছে, এতিয়াহে মানে ৰেডি হ'ব, আমি ৰেডি চেডি হ'ব। বকুলদা কিবা কও ইয়াক। মহাদেৱৰ ঘৰত যাওঁ, অলপ খাই আহোঁ। চৌৰাতো যাব। ৰাস্তা ফালে আহিছো হাউলিলে। ঘৰত এতিয়া হিৰো আহিছে যে এটা আৰে জব পালো আজি ফাৰ্ষ্ট বহুত দিন পিছত। বকুল দা আমাৰ ভিডিঅ' বনাত ব্যস্ত। মই ফাইনালি একদম মানে হাউলিত। বকুলদা কিবা কমে নেকি? হাউলিত আহি পালো, কেনে লাগিল? প্ৰথম এতিয়ালৈকে লাইট চাইট দিয়া নাই, দিব বাৰু লাহেকে। এইটো হ'ল পাৰ্কিং, আমাৰ গাড়ী গিয়াত থলো। এইবিলাক এতিয়া টাইম বাজিল আপোনাৰ, টাইম হ'ল 4:30 বাজিব, 4:17 হ'ল আৰু আহি পালো আমি। এই চাওক, এতিয়া ফাৰ্ষ্ট আমি টিকেটৰ তাতে যাম। মেইন আমাৰ ৰেডি হৈছে চব, বাদাম বাদাম, কাঁচা বাদাম, পাকা বাদাম। হা লাইন ধৰি আছে গাড়ীৰ টিকেটৰ, এতিয়ালৈকে গাড়ীৰ টিকেট দিয়া নাই চব। এই যে অডি 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 টিকেটৰ চাওক লাই, প্ৰথম প্ৰাইজ, প্ৰথম উপহাৰ অডি। আগফালে অডি আৰু আগফালে লাইন চাওক, অডিৰ কাৰণে লাইন বহুত আছে। আৰু গাড়ী বিলাক কৈ আৰু মামা আছে ইয়াতে, এই যে চাওক গাড়ী চাব লাগিব, আগত চব গাড়ী চাব লাগিব। এইখন হ'ল দ্বিতীয় পুৰস্কাৰ, মাত্ৰ 100 টকা টিকেট। দ্বিতীয় পুৰস্কাৰ এইখন চাওক, তৃতীয় পুৰস্কাৰ টাটা। এইখন হ'ল ফেভাৰেট কাৰ, আৰু এইখন থাৰ গাড়ী। কোনখন লাগে ক দা? ইস, পঞ্চম পুৰস্কাৰ। গাড়ী মানে চব আহিছে, বেলেগ খেলা নিচিনা নহয় গাড়ী নাহে বুলি। ইফালে একদম আন্ধাৰ আন্ধাৰ দেখা নাযায়, আৰু চব গাড়ী গাড়ী ফালে চাওক, চব গাড়ী আহিছে। নো পাৰ্কিং আছে। আচ্ছা টিকেট লাগব আৰু অল্প পৰে আছে, সব টিকেট নিম সব। চাওক গাড়ী চাওক, কিমান গাড়ী নাই। 100 টাকা আৰু ব্লেক মেন বিচাই আছে, বেলেগৰ টিকেট বিচাই আছে চাওক। আৰু আছে তাকে গাড়ী চাওক, গাড়ী চাওক, গাড়ী চাওক। এটা সব গাড়ী, সব যি যি পুৰস্কাৰ আছে সব গাড়ী টিকেটখন দেখাম বাৰু আপোনাক লাষ্টত। এইখন এখন গাড়ী খেলা থাকে। আমি আকৌ 4 চকাত। ষষ্ঠম উপহাৰ, সপ্তম উপহাৰ, অষ্টম উপহাৰ, উপহাৰে উপহাৰ, উপহাৰে উপহাৰ, গাড়ী 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 গাড়ী। হে এই লাইনটো বহুতে গাড়ী, একদম লাষ্ট লেগে চাওক। শেষ
পুরস্কার কাই কোনটা পাবো রুবুল দা কাই কোনটা পাবো গো আমার দুইটা ভাবি আছে কোনটা টিকেট নিম ভাবি আছে কি গাড়ি পাম ভাবি আছে টিভি আছে আর15 আছে ডিজে নাকি বাজার কোন আনছে নাকি টিভি আছে ও টাঙ্গা টিভি আছে यस এই জিগলা লাগে মো এই যে BMW বাইক সব কিমান টিকেট এটা 100 টাকা না 25 টাকা আচ্ছা 25 টাকাত পাবো আপনি BMW বাইক লাগ अभी मजा आएगा ना भिड़ो হ্যাঁ এটা তো নিনজা আর সব ও গাড়ি সাগর গাড়ি মাত্র 25 টাকা টিকেট টিকেট লৈ যাক রে মই পালে কন্টাক্ট না করব না নিজে করব লাগবো হ্যাঁ ডাইরেক্টলি ফোন কৰি দিব আচ্ছা কেনেকে ফোন কৰিব নম্বৰ দিয়া আছে 4-5টা মই ফোন কৰি আপোনাক আচ্ছা মই মোক মানুহ বিপদে মা বুলি ভাবি একখান দিছো তুমি মোৰ পত্নী হ্যাঁ আচ্ছা মোক কোন লাগিবই একদম ফাটা লাগিবই মোক গাড়ি R15 এটা রাস্তায় দি আমি দুইজন ভাই আইছো এই রাস্তা 25 টাকা এটা অন্য রাস্তাতে কিও গুছি যায় কারণ বলা আছে রয়্যাল এনফিল্ড বেলা করি বাবা ঠিক আছে বেলা করি কইলো দুখন না চারখন দুইখন বকুল দালাল চারিখন ও মাক্কা BMW BMW খান লাগে খেলা কি পায় এতে কি পায় ইচ্ছে এটা নাকি আমার বিশ্ব ভাই রেডি আমার বিশ্ব ভাই রেডি হইছে এবার মানে আমার বিশ্ব ভাই ঝুলিব ইয়াতে 1000 টাকা লই যাও আমি ও মানি ব্যাগ রেডি 11 সেকেন্ড 12 সেকেন্ড 13 সেকেন্ড 15 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 तो एक बार सामने आना बात कर रहा है
গেটটো এইটো আমি আছো ক'ত এতিয়া হাউলি ভিতৰত ইয়াতে চাওক ৰাধাকৃষ্ণ বহুত ডাঙৰকে বনাই দিছে Wow, mজা এতিয়া হাউলি ৰাসত চাওঁ এইটো মেইন আশ্ৰমৰ ইয়াতে ৰাধাকৃষ্ণ এটা গাঁও দিছিল মানে আৰু লগতে ইয়াতে চব মানে দিয়া আছে ৰাস লীলা দিছিল মানে গুৱাহাটী ভাই আছে লগত গুৱাহাটী ভাই ভিডিঅ' চিডিঅ' কৰা নাই এতিয়ালৈকে পঢ়া মেলি আছে অৰে ভাই কি কবি কৌ ঐ কি কম বহুত ধুনীয়া আছে ন হলে প্ৰথমবাৰ আহিছে একদম ভাল লাগিছে মানে বহুত ধুনীয়া ধুনীয়া এবাৰ বকুলদা চাপ কেনেকা ভিডিঅ' বনাই আছে ৰাধাকৃষ্ণ তাতো আছে ৰাধাকৃষ্ণ এইটো ৰাধাকৃষ্ণ মেলা ফটো মাৰিলো থেংক ইউ দাদা 100 যাবি পাপৰ চিপছ মানে এইগিলা একচুৱেলি চব অলপ অলপ 100 টকা লৈ লৈছো আৰু এইটো হ'ল আচাৰ নাকৰ ডলা কাণৰ ডলা চব আছে ইয়াতে আৰু আছে মটকা কোৱা পিঠা চাওক কি পিঠা খাবি পিঠা দোকান ভাল লাগিল দেখি টেকলি পিঠা খাম এই টেকলি পিঠা এই যে চাওক টেকলি পিঠা কি সুন্দৰ ধুনীয়াকে বনাইছে দাদা টেকলি পিঠা কিমান 15 টাকাকে বঢ়িয়া এই চাওক চুৰি মৰা যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে তো ল'ব পাৰে এনেকা সাৰ্কেশ लड़की जादूगर है लड़की जादूगर जादूगर फैमिली वाला खेला और फैमिली वाला प्रोग्राम जा देख के आओ हावली शहर में बिल्कुल पहली बार आया टाइगर जिंदा लड़की को मक्खी बना देगा जिंदा लड़की को हवा बढ़ा देगा देख के आओ दादा को टिकट रेलगाड़ी ए साहब रेलगाड़ी দোকান এইটো নাগৰতলা চাওক রবট এই চাও মেলা চালো হাউলিত এতিয়া শেষ হ'ল কি চাম আৰু চাব নাই তো যাওঁ আমি এইগিলাই মেলা আৰু সোণৰ দোকান যাবা বাইকখন হাউলিতে আহক আৰু চাই যাওক এতিয়া যাওঁ আমি অডি ল'বলৈ বা অডি লাইন চেছে পোৱা নাই এতিয়ালৈকে এতিয়া 7টা বজা নাই ঐ 7টা বজা নাই লাইন চাওক অডিৰ লাইন চাওক এতিয়ালৈকে লাইন খোলা নাই এইটো কি হ'ল চাওক ডান্সিং চানা পৰে খাব পাৰে অডিৰ কাৰণে লাইন সব অডির কাৰণে লাইন চাওক আমি আহাতে আছিল ইখিনিমান আছিল লাইন ইখিনিমান 5-6 জন মান আছিল কিন্তু এতিয়া চাওক এতিয়া লাইন চাওক লাইন হেকে নহয় চাওক টিকেট ল'বা ওই ইখন দিলে হল বেলেগ নালাগে ইখন দি একবাৰ ঘুৰিব যাম বহুত দূৰত আৰু নালাগে মহিন্দ্রা থার আমি লো হোটেল কিবা কিবি খাই যাও কেমন লাগে হ্যাঁ বকুল দাম মোর টিকেট চাই চাওক হাউলি রাশ ভাগৰ লাগিছে ইফালে ইয়াতে পেছল হৈছে আমাৰ ৰাস মঞ্চ হাউলি ৰাস বাই আমি এতিয়া যাওঁ আমি